নমস্কাৰ সন্ধানৰ অন্তৰংগ আলাপৰ তৃতীয় খণ্ডৰ বাবে আমি উপস্থিত হৈছোঁ প্ৰান্তিকৰ মুখ্য কাৰ্যালয়ত। আমি যি কথা পাতিম প্ৰান্তিকৰ সম্পাদক শ্ৰীযুত প্ৰদীপ বৰুৱা ছাৰৰ লগত। আহকচোন তেখেতৰ মুখেৰে শুনো প্ৰান্তিকৰ এই দীঘলীয়া যাত্ৰাৰ কিছু আভাস। সন্ধানৰ অন্তৰংগ আলাপৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনাৰ পৰিচয় হিচাপত সাধাৰণ মানুহৰ মাজত কেৱল এটা কথাই জানে, আপুনি প্ৰান্তিকৰ সম্পাদক। তাৰ বাহিৰে আমি বহুতেই আপোনাৰ বিষয়ে বহুত সীমিত কথা জানো। আপোনাৰ শৈশৱৰ কথা বা তাৰপিছত আপোনাৰ শিক্ষা জীৱনৰ কথা অলপ প্ৰথমতে জানিবলৈ বিচাৰোঁ। মই নিজে প্ৰান্তিকৰ পৰিচয়ৰ বাহিৰে মই বাকী পৰিচয়ৰ বিষয়ে মই বৰ বিশেষ সজাগ নহয়, আৰু মোৰ পৰিচয় নোহোৱা নহয়। মোৰ এটা সুকীয়া পৰিচয় আছিলে সম্পূৰ্ণ প্ৰান্তিক আৰম্ভ কৰাৰ আগলৈকে। মোৰ গোটেই জীৱন ধাৰাটোৱেই বেলেগ ধৰণৰ আছিলে, কিন্তু সেইটো মই মোৰ সেই পৰিচয় আঁতৰাই পেলাই মই নিজৰ এটা নিজস্ব পৰিচয় লৈছিলোঁ প্ৰান্তিকৰ। তথাপিও সুধিছে যেতিয়া, মোৰ জন্ম ডিব্ৰুগড়ত 1938 চনত। তাতে ডাঙৰ দীঘল হৈছিলোঁ। আমি নৈপাৰত আছিলোঁ, ব্ৰহ্মপুত্ৰৰ পাৰত। কিন্তু মোৰ জন্মৰ দুবছৰ পিছতে নৈ খহনীয়া আৰম্ভ হোৱাত আমি তাৰপৰা উঠি আহি পেলাই ডিব্ৰুগড় বেলেগ এটা অঞ্চলত থাকিবলগীয়া হ'ল। মোৰ 3 বছৰতে মোৰ মা ঢুকাইছে। আমি 7জন ল'ৰা মানে ককাই ভনীৰে আমি এটা পৰিয়াল। আৰু তাতে মই পাঠশালা স্কুলত পঢ়িছোঁ। ক প্ৰথম দ্বিতীয়লৈকে পঢ়ি মই ইয়ালৈ গুৱাহাটীলৈ 48 চনত আহি ডন বস্কোত মই হাইস্কুল শিক্ষা আৰম্ভ কৰিছোঁ। ডন বস্কোত তেতিয়া আজিৰ দৰে ইংৰাজী মাধ্যম নাছিলে, অসমীয়া মাধ্যম আছিলে। আমাৰ প্ৰখ্যাত শিক্ষক হৰমোহন দাস আমাৰ হেডমাষ্টাৰ আছিলে ডন বস্কো। আৰু খুব কম সংখ্যক ল'ৰাৰে আমি স্কুলখন আৰম্ভ কৰিছিলোঁ। নিৰ্মল চৌধুৰী তেখেত ডন বস্কোৰ পৰা পাছ কৰা, আৰু প্ৰথম ডন বস্কোৰ পৰা মানে মেট্ৰিকত ষ্টেণ্ড কৰিছে নিৰ্মল কুমাৰ চৌধুৰী। আৰু এজন প্ৰখ্যাত মানুহ আছিলে সুৰেণৰাম ফুকন, ক্ৰিকেটৰ আম্পায়াৰ, ক্ৰিকেট ফুটবলৰ তেওঁ। আৰু এজন প্ৰখ্যাত মানুহ আছিলে পুলিন দত্ত। তেওঁক পিছত অসমৰ মানুহে চিনি নাপায়। তেওঁ বাহিৰে মানে ইয়াত পঢ়িছিলে। ইয়াৰ পৰা MSc পাছ কৰি ইম্পেৰিয়েল কলেজৰ পৰা PhD কৰি তেওঁ গোটেই বাহিৰতে থাকিলে বহুত বছৰ। কি নহওক, ডক্টৰ নিৰুদ বৰুৱা ডন বস্কোৰ পৰা পঢ়া। ডন বস্কোৰ প্ৰণৱজ্যোতি ডেকা ডন বস্কোৰ পৰা পাছ কৰা জিঅ'লজিষ্ট। যিকি নহওক, আমি এইটো এটা মিছনেৰী স্কুল আছিলে। আমাৰ দিনত অসমীয়া শিক্ষকসকল আছিলে, বিশেষ মানুহ আমাৰ শিক্ষক আছিলে। এতিয়া এই যে পুলিচৰ DG বৰদাসৰ শৰ্মা, তেখেত ল পঢ়ি আছিলে। ল পঢ়ি থাকোঁতে আমাক স্কুলত পঢ়াইছিলে। তেনেকুৱা শিক্ষক আমাৰ খুব বৰ গুণী শিক্ষক কেইবাজনো আছিলে। কিন্তু আটাইতকৈ ডাঙৰ কথা আছিলে, আমাৰ ইউৰোপিয়ান ব্ৰাদাৰ ফাদাৰ প্ৰায় 12-13জন আছিলে। তেওঁলোকে আমাক একো নপঢ়াইছিলে। ড্ৰয়িং পঢ়ায়, তাৰপিছতে কাৰ্পেণ্ট্ৰি ক্লাছ লৈ আমি কাৰ্পেণ্ট্ৰি শিকিছিলোঁ। মই এতিয়াও কাঠ মিস্ত্ৰী কাম কৰিব পাৰোঁ, অভ্যাস আছে, মই জানো গোটেই জইন কৰাৰ টেকনিক কি সেইবিলাক জানো, আমাক শিকাইছিলে। তেওঁলোকে কিন্তু আমাক খেলা ধূলাত খুব উৎসাহ দিছিলে, আমাৰ লগত একেলগে খেলিছিলে। তাতে আমি সকলো খেলা প্ৰায় শিকিব সুবিধা পাইছিলোঁ। আৰু স্কুলখনত খেলাৰ সৰঞ্জাম বহুত আছিলে। সেইকাৰণে আমি প্ৰথম টেবুল টেনিছ খেলিছোঁ তাতে, আৰু অসমত বোধকৰো টেবুল টেনিছ আৰম্ভ হৈছে সেই ডন বস্কো স্কুলতে। আমি ক্ৰিকেট খেলাই, ফুটবল খেলাই, বাকী খেলা ধূলাৰ প্ৰতি ধাউতি আছিলে। মই স্কুলত থাকোঁতেই মই অসমৰ হৈ 54 চনত ইণ্টাৰষ্টেট টেবুল টেনিছো খেলিছোঁ। ক'ত হৈছিলে? বৰোদাত। সেই পৰিৱেশটো ডাঙৰ হৈছিলোঁ। তাৰপৰা আহি কটনত পঢ়িলোঁ, ISC পঢ়ি মই মাইনৰ গেম ছেক্ৰেটাৰী হ'লোঁ কটন ষ্টুডেণ্ট ইউনিয়নত। আমাৰ দিনত কটনত ফাৰ্ষ্ট ইয়েৰত ইলেকশ্যন উঠাটো বৰ কষ্টকৰ, কাৰণ এডমিশ্যন লোৱাৰ মানে 10 দিনমানৰ পিছতে ইলেকশ্যন হয়। কেনভাছ কৰিবলৈ সুবিধাই নাপায়।
সেইটো মই হৈছিলোঁ। হৈ প্ৰথমেই কলেজখনত মই এটা স্বীকৃতি লৈ লৈছিলোঁ। কিমান চনত আছিল? সেইটো 56 চনত পঢ়ি ISC পৰীক্ষা দিলোঁ। দিয়াৰ পিছত মোৰ মানে এটা পিতৃ আদেশ আহিলে যে পঢ়াব পঢ়িব নালাগে। কিহৰ কাৰণে? পঢ়ি কি কৰিবি তই কোনো চাকৰি কৰাৰ কথা নাই, তোৰ প্ৰয়োজন নাই, নালাগে, তই কাইলৈৰ পৰা মোৰ ব্যৱসায়ত যোগ দে। কাৰণ মই এতিয়া যাব লাগে, মই আজৰি হ'ব বিচাৰোঁ। মোৰ ষ্টেডিয়ামখন সজাৰ মই আঁচনি লৈছোঁ। তো তেনেকুৱা ৰাজহুৱা কামত লাগিবলৈ হ'লে মোৰ পুত্ৰই যদি মোক সহায় নকৰে সেইকাৰণে পঢ়াব। সেইটো এটা বৰ ভয়াৱহ কথা হ'ল। তেতিয়া মই ক'লোঁ যে এইটো হয়, মই চাকৰি নকৰোঁ হয়, কিন্তু পঢ়াৰ প্ৰতি আগ্ৰহটোতো নাছিলে। মই যে খুব মেধাৱী ছাত্ৰ সেইটো নহয়, পঢ়াৰ আগ্ৰহটো আছিলে। যি কি নহওক মোৰ ডাঙৰ দাদা ঢুকালে, তেখেত TG বৰুৱা, তুলসী গোবিন্দ। তেওঁ যেনিবা দেউতাক আৰু এজন মানুহ মোৰ পেহীৰ ল'ৰা ডক্টৰ জয়ন্ত মাধৱ নাম শুনিছে ইকনমিক্স। তেওঁ তেতিয়া আমাৰ তাত ঘৰতে থাকি তেওঁ MA পঢ়ি আছিলে। তেওঁৰ দেউতাক ঢুকাইছিলে, তেতিয়া দেউতাই তেওঁক লৈ আহিছিলে, গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়াইছিলে। তেওঁ আৰু ডাঙৰ দাদাই খুব জোৰ দিলে যে সেইটো বেয়া কথা হ'ব, তাক পঢ়িবলৈ দিয়া তুমি। দাদাই ক'লে মই আছোঁ নহয়, তুমি কিয় ইমান চিন্তা কৰিছা? যি কি নহওক বহুত হেৰি কৰাত যেনিবা শেষত গ্ৰেজুৱেশ্যনলৈকে মোক পঢ়িবলৈ দিলে। তাৰপিছত কিন্তু নহ'ব মানে সেইকাৰণে মই 60 চনত কটন কলেজৰ পৰা আৰ্টছলৈ গুচি গ'লোঁ। গৈ মই গ্ৰেজুৱেট হৈ ব্যৱসায়ত লাগি গ'লোঁ। তেতিয়াৰ পৰা মোৰ পৰিচয় সেইটোৱে আৰু যে ৰাধা গোবিন্দ বৰুৱাৰ সন্তান আৰু আছাম ট্ৰিবিউনৰ এজন মালিক। প্ৰথম আপোনাৰ কৰ্মজীৱন আছাম ট্ৰিবিউনতে আৰম্ভ কৰিছিল। সাংবাদিক হিচাপত নে? সাংবাদিক হিচাপে মই সাংবাদিকতাৰ লগত মোৰ কোনো সম্পৰ্কই নাছিলে, কোনো ধৰণৰ সম্পৰ্ক নাছিলে। আৰু আমাৰ ট্ৰিবিউনত এটা কথা যে মালিক পক্ষই সাধাৰণতে সাংবাদিকসকলৰ তালৈ নাযায়, কিবা অসুবিধা হৈছে, কিবা হৈছে, কিন্তু কোনো ধৰণৰ প্ৰভাৱ এই চাবচোন এইজন মোৰ বন্ধুৰ নিউজ দিয়ক, সেইবোৰ কথা প্ৰশ্নই নুঠে। সেইকাৰণে মালিকে সাংবাদিকক প্ৰভাৱান্বিত কৰাৰ কোনো মানে তাত সেইটো আগৰ পৰাই ট্ৰেডিশ্যন আছে আৰু মোৰ বোধে এতিয়াও আছে। সেইটো আৰু আমাৰ তেওঁলোকৰ লগত অন্য কোনো সম্পৰ্কই নাই। তেওঁলোকে কপি দিব, আমি কম্প'জ কৰি প্ৰিণ্ট কৰি উলিয়াম। তেওঁলোকৰ নিউজত কিবা ভুল যদি হয় তাৰ দায়িত্ব আমি ল'ম, ভুল ভালটি নহয় যাতে ভালকৈ আমি উলিয়াব পাৰোঁ। মানে সাংবাদিকতাৰ লগত মোৰ তেনেকৈ কোনো সম্পৰ্কই নাছিলে। এনেই লক্ষীফুকনক খুব পাইছিলোঁ ভালকৈ। লক্ষীফুকন বুলিও প্ৰথম সম্পাদক। তেখেতৰ দেখিছিলোঁ কথা কাণ্ড মানে, কিন্তু মানে সাংবাদিক হ'ম সেই ভাৱটো মোৰ কেতিয়াও তেতিয়ালৈকে নাছিলে। আছাম ট্ৰিবিউনৰ নিচিনা ইমান এটা অসমৰ সেই সময়ৰ বা আজিও আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান, আপুনি ইতিমধ্যে সেইটোৰ উত্তৰাধিকাৰী বুলি কৈছোঁ, উত্তৰাধিকাৰী হৈছিল। তাৰপিছতো প্ৰান্তিকৰ নিচিনা আলোচনী এখন আৰম্ভ কৰাৰ কথা কেনেকৈ মনলৈ আহিল? প্ৰথম কথা হৈছে কি, মই আৰম্ভণিৰ পৰাই যদিও আছিলোঁ, আছাম ট্ৰিবিউনে মোক যিটো পৰিচয় দিছিলে মই সেই পৰিচয়টোত সন্তুষ্ট কেতিয়াও নাছিলোঁ। প্ৰথম পৰিচয় হ'ব তেওঁ কোন? তেওঁক চিনি পোৱা নাই, তেখেত RG বৰুৱাৰ ল'ৰা। প্ৰথম পৰিচয় সেইটো মোৰ পচন্দৰ নহয়। সেইকাৰণে মোৰ নামৰ লগত গোবিন্দ শব্দটো মই মেট্ৰিকৰ পৰাই মই বৰ্জন কৰিছোঁ। কাৰণ সেইটো হ'লেই মানে যি এটা পৰিয়ালেই আছে আৰু যি PG TG মানুহে চিধাই চিনাক্ত হয়। এতিয়াও মোক বহুতে সোধে যে আপোনাৰ ঘৰ ক'ত, কি কথা, দেউতাৰ নাম কি? মই কৰি থৈ পেলাই উত্তৰ দিব। কিন্তু মই মুকলি মূৰীয়াকৈ বা যিকোনো হেৰিতে নমস্কাৰ, মই ৰাধা গোবিন্দ বৰুৱাৰ ল'ৰা, সেইটো মই কলেজৰ দিনৰ পৰা মই সেই পৰিচয়টো মই কেতিয়াও লোৱা নাই। সেই পৰিচয়টো নোলোৱাৰ মোৰ এটা ধাউতি হৈছিলে, আৰু তাত থাকিলে মই সেই পৰিচয়টো মই এৰাব নোৱাৰিম নহয়। সেইকাৰণে এটা সময়ত মই আচলতে ৭৭ চনৰ পৰাই মই ৬০ চনৰ পৰা আছোঁ। তাৰপিছতে কিন্তু তেতিয়া মই প্ৰিণ্টাৰ হিচাপে
তাৰপিছত মই ইউকেলৈ গৈ মই প্ৰিণ্টিঙৰ ট্ৰেইনিঙো লৈ আহিছোঁ আছাম ট্ৰিবিউনত থাকোঁতেই কাৰণ তেতিয়া এটা সলনি হৈছিল নহয় লেটাৰ প্ৰেছৰ পৰা ৱেবছাইটলৈ এটা ডাঙৰ পৰিৱৰ্তন হৈছিলে আৰু এতিয়া যিটো ছপাৰ পদ্ধতি সেইটো এনেকুৱা নাকটো এনেকৈ খোজাব আমি নাকটো খোজাব লাগিছিলে এনেকৈ তাৰমানে তেতিয়া পদ্ধতিটো গোটেই টেকন'লজিটো ইমান দীঘলীয়া আছিলে তোমাৰ চাইকেল মাৰি নগাঁৱলৈ যোৱাৰ নিচিনা কথা এতিয়া মানে গৈ নাপাওঁ এনেকুৱা খুব কামবিলাক খুব কষ্টকৰ আছিলে নেকি নহওক এই যে নতুন পৰিৱৰ্তন আহিছিলে এই পৰিৱৰ্তনটোৰ লগত খাপ খুৱাবৰ কাৰণে মই প্ৰায় 2 মাহৰ এটা ট্ৰেইনিং লৈছিলোঁগৈ 1977 চনত 77 নহয় সেইটো হ'ব 60 চনৰ পৰা মই কাম কৰিছোঁ 7 বছৰৰ পিছত তেতিয়া এই গোটেই টেকন'লজিটো চেঞ্জ হৈ আহিলে তেতিয়া মই 67 চনত গৈ তালৈ গৈছোঁ মই ৰাছিয়ালৈ গৈছিলোঁ ৰাছিয়াত একো বিশেষ শিকিবলগীয়া একো নাছিলে কিন্তু একত শিকিলোঁ কথাটো যে কি পৰিৱৰ্তন আহি আছে থাকিলে সদায় অশান্তি এটা যে মই কোন এই প্ৰশ্নটো মোক সদায় মানে খুন্দিয়াই থাকে সেইকাৰণে হঠাতে এদিন ঠিক কৰিলোঁ যে মই ইয়াত নাথাকোঁ কি কৰিম তেতিয়া মই বেলেগ ধৰণে বহুত কথাও ভাবিছিলোঁ আচলতে মোৰ এটা সময়ত মানে উকিল হোৱাৰ চখ এটা আছিলে সেইটোতো নহ'লে পঢ়া শুনা লগতে নামো লগাইছিলোঁ আচলতে মনে মনে লুকাইছোঁ কৰি সেইটো কৰি গালিও খাইছিলোঁ তই এবাৰ নপঢ়োঁ বুলি কওঁ আকৌ পঢ়োঁ আকৌ এইফালেও কামো কৰোঁ সেনেকৈতো নহ'ব যি কি নহওক পঢ়া বাদ দি পেলাই কামত লাগিলোঁ সেই অশান্তিটো মোৰ সদায় থাকি গৈছিলে আৰু দ্বিতীয় কথা হৈছে মই পৰিয়ালৰ আটাইতকৈ সৰু সেইকাৰণে মোৰ চব কথাই যে সি সৰু মই কেতিয়াও নেতৃত্ব ল'ব নোৱাৰোঁ একদম শুদ্ধ কথা আৰু মই মানে ঢোলৰ লগত টেমেকা হৈ কৰি থাকিব নিবিচাৰোঁ ছেকেণ্ড ফিডল বুলি যে এটা আছে অৰ্কেষ্ট্ৰাত যে এখন বেহেলা বাজে অন্যজনে আচল সুৰটো বজায় তেওঁক সমৰ্থন দিহে থাকে সেই ছেকেণ্ড ফিডল মই জীৱনত হ'বলৈ মই কেতিয়াও ইচ্ছা নকৰোঁ সেইটো কাৰণে মই সিদ্ধান্ত লৈছোঁ যে মই নাথাকোঁ ইয়াত সেইটো আচলতে পৰিয়ালৰ বাকীবিলাকৰ কাৰণে গ্ৰহণযোগ্য নহয় মই কোনো সম্পত্তিৰ ভাগো বিচৰা নাই একো বিচৰা নাই মই বিচাৰিছোঁ যে মোৰ পৰিচয়টোৰ কাৰণে মই এটা বেলেগ কিবা উপায় ল'ম কি ল'মতো মই তেতিয়ালৈকে মই সিদ্ধান্ত ল'বও পৰা নাছিলোঁ কিন্তু এখন অসমীয়া আলোচনী ওলোৱাৰ হাবিয়াসটো মোৰ কিন্তু ট্ৰিবিউনত থকাৰ দিনৰ পৰা আছিলে আৰু মই তেতিয়া নিউজ থ্ৰুডি আছিলে আৰু নিউজ থ্ৰুডিৰ পৰা মই বহুত কথা শিকিছিলোঁ এতিয়াই অসমী বুলি এখন আলোচনী ওলোৱাৰ এটা মানে কুচকাৱাজ কৰিছিলোঁ নিউজ থ্ৰুডিৰ লগত লৈ কিন্তু কৰি পেলাই মই দেখিলোঁ যে কথাটো একেই হ'বগৈ আছাম ট্ৰিবিউনৰ পৰাই তাৰপৰা ওলালে তাত মই ক'ত থাকিম মোৰ যিটো ধাৰণা এখন আলোচনী মোৰ এখন এটা নিজস্ব ধাৰণা আছিলে আলোচনীৰ বিষয়ে মোৰ সেই ধাৰণাটো নাথাকিব পাৰে নহয় ঘৰৰ আটাইতকৈ সৰু চবেই মাতেও ভাইটি বুলি সেই ভাইটিৰ কথা সৰু ল'ৰা সি ইম'চনেল সি বৰ চেণ্টিমেণ্টেল বৰ বেছি আইডিয়েলিষ্টিক তাৰ লগত কৰি এইবিলাক নহ'ব বুলি মোক উৰাই দিয়ে সদায় সেই বুলিয়েই কয় যে তেনেকৈ বোলো নহ'ব সেইকাৰণে মই সদায় এটা চেষ্টা এটা চলাই আছিলোঁ ভৱেন শইকীয়া ছাৰৰ লগত মোৰ ঘনিষ্ঠতাটো হয় প্ৰথম তেখেত যেতিয়া বিলাতৰপৰা আহে উভতি তেখেতে তেতিয়া আহিয়ে নাটক লেখা আৰম্ভ কৰিলে আৰু আমি তেখেতৰ এখন নাটক আমাৰ মধুচয়নিকা বুলি আমাৰ সেই সময়ত ডেকা ল'ৰাখিনিৰ এটা সংগঠন আছিলে মধুচয়নিকা এইটো প্ৰফেচৰ মহেন্দ্ৰ বৰাই নামটো দিছিলে আমি নাটক কৰোঁ আমি বহুত আমি কলিকতাৰ নাট্য দলকো আনিছোঁ আমি জিঅ'ফ্ৰী কেণ্ডেলৰ শ্বেক্সপিয়াৰ গ্ৰুপক আনিছোঁ আমি তেনেকুৱা আনকি ভূপেন হাজৰিকাই যেতিয়া প্ৰতিধ্বনি কৰিছিলে আমি তেখেতক পইচা তুলি দিবৰ কাৰণে এখন ভূপেন হাজৰিকা নাইটো পাতিছিলোঁ 64 চনৰ মাৰ্চ মাহত আমি সেইবিলাক কৰি আছিলোঁ তেতিয়া ভৱেন শইকীয়া যেতিয়া বিলাতৰপৰা উভতি আহিছিলে আৰু তেখেতে এখন নাটক আমি শ্বিলঙত
শ্বিলং কলা কেন্দ্ৰ বুলি এটা সংগঠন আছিলে, তেওঁলোকে আমাক নিমন্ত্ৰণ কৰিছিলে নাটকখন কৰিবলৈ। আমি তেতিয়া মানে কাৰ্জন হল আছিলে, নবীন বৰদলৈ হল, আমি তাতে ৰিহাৰ্চেল কৰিবলৈ ঠিক কৰিছিলোঁ। ছাৰক আমি মাতিলোঁ যে আপুনি এবাৰ আমাক নাটকখন বুজাই দিয়ক আৰু আমি ৰিহাৰ্চেল কৰিম, আপুনি এটা আমাক গুটি লগাই দিয়ক। তেতিয়া প্ৰথম চিনাকি। এনেই তেখেতৰ গল্প পঢ়িছোঁ আৰু তাৰ বাহিৰে ব্যক্তিগত চিনাকি নাই। তাতে এটা চৰিত্ৰ, এটা বেংক, এটা বেংকটোৰ মানুহখিনিৰ গতিগোত্ৰ জানিবৰ কাৰণে ওপৰৰ পৰা এজন মানুহ তাত নিয়োগ কৰিলে যে বেংকটোত কিবা অসৎ লোক আছে নেকি, নাটকৰ কাহিনীটো যে এনেকুৱা যাক আমি বিশ্বাসত ল'ব নোৱাৰোঁ। সেইকাৰণে এজন মানুহ তেওঁলোকে প্লেন কৰিলে মেনেজমেণ্টে আনি মানুহ তেওঁ বিভিন্ন ধৰণৰ প্ৰলোভন দি চাই, এইটো আমি এইটো পইচাটো আমি খাই দিব পাৰোঁ, এইটো আমি কৰিব পাৰোঁ, প্ৰলোভন দি চালে মানে কোনে টুকিলে। টোপগিলা মানুহটো ৰোলটো ছাৰে মোক দিলে। তো মই ছাৰক ক'লোঁ, ছাৰ আপুনি বৰ বেয়া ৰোলটো দিলে, বৰ ভাল চৰিত্ৰ নহ'ল, এইটো মই সেইটো বৰ ভাল নালাগিবলৈ কৰিবলৈ। প্ৰদীপ, নাটকৰ শেষলৈকে দৰ্শকে এবাৰো নাভাবক যে এই মানুহটো তুমি। ছাৰে তাৰমানে তোমাক দেখিলে কোনো চুৰ বুলি নাভাবে, একেবাৰে শেষত গম পায় শেষত। কাৰণ মই নাটকখনৰ মোৰ সৌন্দৰ্যটো সেইটো ৰাখিব বিচাৰিছোঁ যে ছবিত ভাবে এওঁৱে হ'ব আৰু এওঁৱে হ'ব, কিন্তু ভুলতো তোমাক নাভাবে। মই সেইটোৱে মোৰ নাটকখনৰ, মোৰ ছাৰৰ কথাবিলাক, গল্প বা নাটকবিলাকত সেই বস্তুটো মানে ছাৰপ্ৰাইজ এলিমেণ্ট এটা ৰাখি থয় নহয়। সেইটোত মোৰ ভাল লাগিলে যে মানুহজনে মোৰ প্ৰতি এটা সদ্ভাৱ আছে থাকিলে। তাৰপিছত বিশেষ ঘনিষ্ঠতা তেনেকৈ নাই। তাৰপিছত ছাৰ যেতিয়া ইউনিভাৰ্চিটিত টেক্সটবুক কমিটি মানে সচিব হ'ল, অসমীয়া টেক্সটবুক চফা কৰাৰ কাৰণে, এখন নাটকৰ যোগেদি তেখেতৰ লগত মোৰ পৰিচয় হ'ল, ঘনিষ্ঠতাও হ'ল। তাৰপিছত থাকিলে তেখেতৰ বাটত থাকে, মই মোৰ বাটত থাকোঁ। কিন্তু যেতিয়া বিশ্ববিদ্যালয়ৰ মানে অসমীয়া পাঠ্যপুথিৰ প্ৰণয়নৰ এটা ব্যৱস্থা হ'ল আৰু তাত তেখেত সচিব হ'ল, মই তেতিয়া এজন মোৰ গ্ৰাহক হিচাপে প্ৰেছৰ, কাৰণ আমি ছপাৰ কাম ওলালে বহুত, মই তেখেতৰ কাষ চাপিলোঁ। মই আচলতে আছোঁৱেই তেতিয়াই, মই এতিয়াও গোটেই যিখিনি কথা কৈ আছোঁ তাত প্ৰান্তিক কোনো ধৰণৰ আশাই নাই। এই যে তেখেতৰ লগত মই কাম কৰি মানুহজনৰ লাহে লাহে মই চিনি পালোঁ, তেখেতেও মোক চিনি পালে। আমি তেতিয়া কথা পাতোঁ। তেতিয়াও এদিন কথাই মই তেখেতক ক'লোঁ যে ছাৰ, মোৰ এটা খুব ইচ্ছা আছে, এখন মই আলোচনী উলিয়াম, আপোনাৰ সহায় লাগিব মোক। বোলে কেনেকুৱা? বোলো আপুনিতো তেতিয়া তেখেতে নীলাচলত এটা কলম লিখিছিলে, শেষ পৃষ্ঠা বুলি, তেনেকুৱা, আৰু নীলাচলখন তেতিয়া বন্ধ হৈ গৈছিলে। বোলো সেই শিতানটো আপুনি মোৰ তাতো লিখিব লাগিব। আৰু দ্বিতীয় কথা হৈছে, আপুনি ৰামধেনুত এখন উপন্যাস আৰম্ভ কৰিছিলে, অন্তৰীপ বুলি, কিন্তু ৰামধেনু বন্ধ হৈ গ'ল, উপন্যাসখন 2টা খণ্ড আধৰুৱা হৈ থাকিলে, মানে আৰম্ভ কৰোঁতেই বন্ধ হৈ গ'ল। সেই উপন্যাসখন আপুনি মোৰ তাত দিব, প্ৰথম কথা। দ্বিতীয় কথা হৈছে কি, মোৰ দামী মই বনাই থৈছোঁ এখন আলোচনীৰ কাৰণে, এখন আলোচনী কেনেকুৱা হ'ব লাগে, মই আপোনাক সেইখনৰ কপি এটা দিম, আপুনি চাব, আপোনাৰ যদি কিবা পৰামৰ্শ থাকে বা আপুনি মোক সহায় কৰিব। ছাৰ ক'লে হ'ব। মই দামীখন দেখুৱালোঁ, তেখেতে তাত একো বিশেষ সালসলনি হেৰি নাপালে, বোলে ভাল, তুমি ভাল ভাবিছা, তুমি বৰ ভাল ভাবিছা, কাৰণ এনেকুৱা ধৰণৰ আলোচনী কোনেও নাভাবে। তেতিয়ালৈকে আলোচনীৰ ধাৰণাটোৱে, মানে কনচেপ্টটোৱে মানুহৰ সুকীয়া আছিলতো। সেইকাৰণে তেখেতে ক'লে যে এইটো এটা বেলেগ ধৰণৰ হ'ব। তাৰ বেছিদিন নহ'ল, ছাৰক ৰেলৱে ছাৰ্ভিচ কমিশ্যনৰ ছাৰে চেয়াৰমেন হিচাপে নিযুক্তি পালে। সেইটো খুব সন্মানীয়, 5 বছৰৰ কাৰণে এটা মানে কৰ্মসংস্থানো, আৰু দ্বিতীয় কথা এটা খুব প্ৰত্যাহ্বানমূলক কাম আছিলে। তেখেতে সেইটোত যোগ দিলে। সেইটো জনতাক চৰকাৰ থকাৰ দিনৰ ঘটনা, 1977 মানে হয়। তেতিয়া যেই জনতা চৰকাৰ পতন হ'ল,
আকৌ কংগ্ৰেছ চৰকাৰ আহিলে অহাৰ লগে লগে জনতা চৰকাৰৰ যিমান যি আছিলে এপইণ্টমেণ্ট চব তেওঁলোকে উঠাই দিলে। ছাৰৰ বৰ হাহাকাৰ অৱস্থা হ'ল। ছাৰে ইউনিভাৰ্চিটিৰ কাম এৰি গুচি আহিলে। প্ৰভিডেণ্ট ফাণ্ড চব যি আছিলে। তাৰপিছত 5 বছৰলৈকে মোৰ এটা হ'ল। তাৰপিছত কি কৰিম মই পিছত ভাবিম। তেখেতে অন্য একো ভবা নাছিল যে 5 বছৰ মই এইটো এটা কাম মই প্ৰত্যাহ্বান হিচাপে কৰিম। আৰু তেখেত মানে সহজ সৰল মানুহ এজন, তেখেতে ভবা নাই যে এনেকুৱা এটা ৰাজনৈতিক প্ৰভাৱত যে এইবিলাক সিদ্ধান্ত হয় এনেকুৱা এটা অৱস্থা হ'ব। তে যিদিনাখন এই বাতৰিটো ওলাইছে ৰাতিপুৱা সৰকাজ খুব ৰাতিপুৱাতে 5টা 5:30মান বজাত মই কাগজতো বাতৰিটো পঢ়ি মই চক খাই গ'লোঁ। তো তেতিয়া ছাৰ আছিলে ৰেলৰ ওচৰত, ৰেল ষ্টেচনৰ ওচৰত কিছুমান ৰেলৰ কোৱাৰ্টাৰ আছে নহয়, তাৰে এটা ছাৰে সেইটো কোৱাৰ্টাৰ আছে ৰেল ষ্টেচন পোৱাৰ আগতে ডাকবঙলাৰ সন্মুখতে ৰেলৱেৰ কেইবাটাও মানে ছিনিয়ৰ অফিচাৰ কোৱাৰ্টাৰ আছে। তো মই ৰাতিপুৱাতে 5:30মান বজাত ছাৰৰ ঘৰ ওলালোহি। পুৰণা ব্ৰিটিছৰ দিনৰ ঘৰ সেইবিলাক, বাহিৰৰ বেলকনিৰ নিচিনা আছে। ছাৰ আৰু বৌ দুয়ো নিমাত মাৰি এনেকৈ মন মাৰি বহি আছে। আৰু মই বৌৰ চকুত দেখি গম পাইছোঁ ৰাতি টোপনি যোৱা। তেওঁলোকৰ সৰগ ভাগি পৰাৰ নিচিনা হ'ল। এটা পৰিকল্পনা কৰি মানুহজনে ইউনিভাৰ্চিটি হেৰি কৰি তে মই বোলো ছাৰ খবৰটো পালোঁ। তুমি ক'ত খবৰ পালোঁ? মই কাগজত আজি ওলাইছে নহয়। বোলো কাগজত ওলাই গ'ল নহয়, নিউজটো মই কালিহে পাইছিলোঁ। তে মই কোনো এটা কথা ছাৰ, আপুনিতো এতিয়া ইউনিভাৰ্চিটিলৈ উভতি যোৱা কথা নাই। আপোনাক মই আলোচনী এখনৰ কথা কৈ আছিলোঁ, আপুনি তাত সহযোগ কৰিম বুলি কৈছে। আৰু আলোচনীৰ কাৰণে মই 2জনমান ল'ৰা মই লৈছিলোঁ, সমুদ্ৰগুপ্ত কাশ্যপ, দীপক বেজবৰুৱা, মানৱেন্দ্ৰ বৰুৱা, তেনেকৈ কেইজনমান মই মোৰ ষ্টাফ মানে মই এটা আয়োজন কৰিছিলোঁ। তেওঁলোকতো আছেই, আমি কাম আৰম্ভ কৰিবৰ কাৰণে সাজু হৈছিলোঁ। তে আপুনি পূৰ্ণদমে আহি যাওক, যাতে আপুনি মানে কৰ্মসংস্থান নোহোৱাৰ নিচিনাও নহয় আৰু আপোনাৰ ব্যস্ততাও কাৰণেও এটা হেৰি হ'ব। আপুনি মোৰ আলোচনীখনতে যোগ দিয়ক সি মুখ্য সম্পাদক হিচাপে। মই আপোনাক সম্পাদক হ'বলৈ মই অনুৰোধ নকৰোঁ, মুখ্য সম্পাদক। ছাৰক মই সম্পাদক হ'বলৈ নোকোৱাৰ মানে অনুৰোধ নকৰাৰ কাৰণটো হৈছে, মই আশা কৰিছিলোঁ ছাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এদিন উপাচাৰ্য হ'ব, এদিন সাহিত্য সভাৰ সভাপতি হ'ব। তেতিয়া এখন আলোচনীৰ সম্পাদক হৈ থাকি সেইবিলাক মানে দায়িত্ব গ্ৰহণ কৰাটো অলপ কঠিন হ'ব। কিন্তু মুখ্য সম্পাদক হৈ থাকক, তেতিয়া অন্ততঃ মানে সম্পাদক এজনৰ কিছুমান বহুত দায়বদ্ধতা থাকেতো, বহুত আইনগতও থাকে, অন্য ফালৰ পৰা সামাজিক হেৰি থাকে। তে ছাৰক মই সেই বস্তুটো এটা মানে যাতে ছাৰক কোনো ধৰণে কোনো পোনপটীয়াভাৱে যোগাযোগো কৰিব নোৱাৰে। আৰু আপুনি মোৰ তেতিয়া কি হৈছে, ট্ৰিবিউনালৰ এটা কোঠা এটা, তাতে মোৰ অফিচ খুলি লৈছিলোঁ। সেইকাৰণে আপোনাক বহিবলৈ দিবলৈ মোৰ আচলতে কোনো ব্যৱস্থাও নাই। আপুনি মোৰ অফিচলৈ আহিব নালাগে, মই এই ল'ৰাকেইটাক লৈ মই চলাম আৰু আপুনি ঘৰতে কাম কৰিব। সেইটো ব্যৱস্থা ছাৰৰ ঘৰৰ কাম কৰে, আমি ইয়াত কৰোঁ। ছাৰ সপ্তাহত এদিন বা 2 দিন আহি পেলাই আমাৰ লগত আলোচনা কৰে। তেনেকেই আমি আলোচনীখনৰ কাম আৰম্ভ কৰিলোঁ। মোৰ এই ঘৰতে আমাৰ সেইতে এটা গৰু গোহালি আছিলে, গৰুবিলাক মৰি থাকিলে। সেই গোহালিটোতে মই এটা প্ৰেছ বহালোঁ। এতিয়া এই মোৰ এইটো মানে চৌহদ আছে। তেতিয়া এইবিলাক নাছিলে, এইবিলাক মই পিছত সাজিলোঁ। এইটো মই পৈতৃক সম্পত্তি হিচাপে পোৱা। মোৰ কেতিয়া বিয়া বাৰু হৈ গৈছে, 64 চনত মোৰ বিয়া হৈ গৈছে। মই খুব কম বয়সতে বিয়া কৰাইছোঁ। তাৰপিছতে হেৰি প্ৰেছ খুলি লৈছিলোঁ, তাকো হেণ্ড কম্প'জ কৰা কৰি আমি প্ৰত্যেকখন অফছেটত আৰম্ভ কৰিলোঁ চাফা কৰা। ছাৰ আহিলে, তে আমি যি ভাবিছিলোঁ সেইমতে আলোচনীখন, কিছুমানে ক'লে যে এইখন কি উলিয়াইছে বাৰে বছৰ কিছুমান কথা লৈ পেলাই এইখন আলোচনী হ'ল। এইখন আলোচনী হ'লনে? তাৰমানে এটা চক খাইছিলে মানুহে যে আলোচনী মানে কি, সেই ধাৰণাটো নিমিলে দেখোন। ইয়াৰ আগতে আবাহন, ৰামধেনু ইত্যাদি বাঁহী বা মণিকূট মানে যিমান আলোচনী ওলাইছে, বন্ধ হৈছে, তাৰ আলোচনীৰ বিষয়ে এটা নিৰ্দিষ্ট ধাৰণা আছিলে। সেই ধাৰণাত আলোচনীখন নপৰে। দ্বিতীয়তে আলোচনী মানে মাহেকীয়া, এইখনতো মাহেকীয়া নহয়, পষেকীয়া।
সেইকাৰণে চব ফালৰ পৰা আলোচনীখন পৃথক আছিলে। সেইকাৰণে বহুতে চখ খালে আৰু বহুতে নতুন পাই পেলাই খুব ভালভাৱে গ্ৰহণ কৰিলে। তাৰপৰা আৰম্ভ হ'ল, চলি থাকিল, সেইটো গতিত চলি আছোঁ। আমি মানে তাৰমানে 5 মাহৰ পিছত ডিফু, তাৰমানে ডিচেম্বৰ হৈছে নহয়, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে' ডিফু সাহিত্য সভা হৈছে। তেতিয়া ডিফু সাহিত্য সভাখন হৈছে কি, তেতিয়া অসমীয়া জাতীয়তাবোধৰ একেবাৰে তুংগত আৰু আন্দোলন চলি আছে। চৰকাৰেও সাহিত্য সভাক সহযোগ নকৰে। সেইকাৰণে ডিফু সাহিত্য সভাখন বৰ মানে তাৎপৰ্যপূৰ্ণ সাহিত্য সভা। গোটেই অসমৰ পৰা মানুহে তাত মানে একেবাৰে হিল্লোল ভাঙি পেলাই আহিছিলে। আৰু হৈছোঁ কাৰ্বি আংলঙৰ ছত্ৰচিংচাৰণ সভাপতি, মানে আয়োজনৰ ক্ষেত্ৰতো মানে খুব সুন্দৰ, আৰু গোটেই অসমৰ পৰা মানুহ আহিছে। আমি এখন ষ্টল লৈছিলোঁ তাত, প্ৰান্তিক ডিফু সাহিত্যসভাত। আৰু আমাৰ ষ্টলখনতে মানে ভূপেন হাজৰিকা, বীৰেন ভট্টাচাৰ্য প্ৰমুখ্যে, তাৰপিছত পটনায়ক আছিলে মুখ্য অতিথি, ভৱেন শইকীয়া আছে, হিৰুদা, এনেকৈ গোটেই আমাৰ ষ্টলখনে এখন আড্ডাৰ থলী। আৰু অজান বুলি এজন কাৰ্টুনিষ্ট আছিলে আমাৰ, তেওঁ অন দি স্পট কাৰ্টুন আঁকি থাকে আপোনালোকৰ ষ্টলত। আমাৰ ষ্টলখনত একেবাৰে ভিৰ হয়। এতিয়া কিহৰ ষ্টল বোলে, প্ৰান্তিক কি বোলে, নতুনকৈ যে এখন মেগাজিন ওলাইছে। মই গোটেই কথাখিনি এইখিনি কৈছোঁ এইটোৱে যে এটা ব্ৰেক থ্ৰু লাগেতো, সেই বস্তুটো হৈ গ'ল। গোটেই অসমৰ মানুহে চিনি পালে যখন আলোচনী ওলাইছে। আমি তাতে আমাৰ এজেণ্ট বাচিলোঁ, বিভিন্ন মানুহ, ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, এইবিলাকৰ কাৰণে আমি বিক্ৰেতা হেৰি কৰিলোঁ। আৰু সেই সংখ্যাটোতে হৈছে কি, আমাৰ 10 নম্বৰ সংখ্যা, ছাৰৰ অন্তৰীপ উপন্যাসখন আৰম্ভ হৈছে। আৰু কুলদীপ নায়াৰক আমি আমাৰ নিবন্ধকাৰ হিচাপে ল'লোঁ। তেওঁ প্ৰতি সংখ্যাতে লিখিম বুলি কথা দিলে। আৰু সেই সময়ত অসম আন্দোলনো চলি আছে সমসাময়িক বিষয়ৰ ওপৰত। তো কুলদীপ নায়াৰৰ লিখাখিনি খুব পপুলাৰ হ'ল। সেই প্ৰথমতেই যে আমি গ্ৰুপটো পালোঁ, আৰু তাৰপৰা চলি আছে। আৰু প্ৰথম সংখ্যাৰ পৰাই শইকীয়া ছাৰে শেষ পৃষ্ঠা লিখি আছে। এই ডিফু সাহিত্য সভাৰ যে কথা ক'লোঁ, ডিফু সাহিত্য সভাত গোটেই অসমৰ পৰা বিভিন্ন স্তৰৰ মানুহ একেবাৰে হিলদোল ভাঙি আহিছিলে। মানে সাহিত্য সভাত তেনেকুৱা মানুহ বোধকৰো অন্য ঠাইত হোৱাই নাই। অথচ ডিফু চাব গ'লে ৰেলৰে সহজ, এনেই ডিফুলৈ যোৱাটো এটা মানে বৰ সুগম পথ নহয়। কিন্তু ডিফুত মানে অজস্ৰ মানুহ গোট খাইছিলে। এই যে বিভিন্ন অসমৰ মানুহ গোট খালে, আৰু তাত যে সকলোৱে গম পালে যে এখন নতুন আলোচনী ওলাইছে, সেইটো বিনামূলীয়াকৈ আমাৰ প্ৰচাৰো হ'ল। আৰু আমি আমাৰ পঢ়ুৱৈ, বিক্ৰেতা সকলো আমি মানে বহল ভিত্তিক এটা পৰিচয় পাই গ'লোঁ। তাৰপিছত আৰু আমি উভতি চোৱা নাই, আৰু তাৰপিছত চলি আছে। আৰু আৰম্ভণিৰ পৰাই ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ মৃত্যুৰ দিনলৈকে প্ৰান্তিকৰ লগত জড়িত হৈছে। প্ৰথম আপুনি কৈছে প্ৰথম সংখ্যাৰ পৰাই তেখেতে শেষ পৃষ্ঠা লিখি আহিছে। আচ্ছা, মৃত্যুৰ দিনলৈকে আচলতে নহয়, তেখেতৰ মৃত্যুৰ দুবছৰমান আগৰ পৰাই, তেখেতে অসুখটো হোৱাৰ দিনাখনে ক'লে যে মোক ৰেহাই দিয়া। তে মই ক'লোঁ, ছাৰ আপোনাৰ অসুখেই হৈছে, অসুখৰটো তাৰ নিৰাময়ো হ'ব, আপুনি নালাগে, একো কৰিব নালাগে, আপুনি থাকক, আমি চম্ভালিম, আপুনি সুস্থ হৈ আমি আপোনাৰ খৰম থৈ দিম, আপুনি সুস্থ হৈ আহিব, আপোনাৰ খৰম হৈ আকৌ তাত আপুনি সেই আগৰ আসনতে বহিব। মই ছাৰক সেইটো কথা কৈছিলোঁ যে, কিন্তু সেইটো নহ'ল। আৰু কিন্তু তথাপিও তেখেতে একেবাৰে মৃত্যুৰ এমাহৰ আগলৈকে তেখেতৰ শেষ পৃষ্ঠাটো লিখি আছিলে। আমি আজিও ছাৰৰ শেষ পৃষ্ঠাত প্ৰান্তিকত পঢ়ি আছোঁ বা প্ৰকাশ হৈ আছে, আৰু ছাৰৰ শেষ পৃষ্ঠা ইতিমধ্যে কিতাপ আকাৰেও প্ৰকাশ পাইছে। আৰু ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ এই শেষ পৃষ্ঠাটো স্থলাভিষিক্ত কৰিব পৰা সিদ্ধান্ত এতিয়ালৈকে ওলোৱা নাই নেকি? মানে কথা হৈছে কি, ছাৰৰ শেষ পৃষ্ঠা আগৰ যিটো আছিলে, ছাৰে এটা সিদ্ধান্ত লিখিছিলে, এটা বিষয় লৈ পেলাই লিখিছিলে। ছাৰৰ মৃত্যুৰ পিছততো আৰু শেষ পৃষ্ঠাটো কোনে লিখিব? সেইটোতো ছাৰৰ বাহিৰে বেলেগে লিখিব, মানে গীতাঞ্জলি আৰু অন্য কোনোবা বেনাৰ্জীয়ে লিখিব, গীতাঞ্জলি লিখিলে নহ'বতো, নহয় জানো? সেইকাৰণে তেতিয়াই লগে লগে এটা সিদ্ধান্ত ল'লোঁ। ছাৰৰ যে মানে দিনপঞ্জী, ডায়েৰীখিনি ছাৰৰ জীৱনকালতে আমি প্ৰকাশ কৰা আৰম্ভ কৰিছিলোঁ। তাৰপিছত এবাৰ ছাৰে ক'লে যে এই বেয়া লাগে, মোৰ এই কথা ওলাই আছে, আৰু হ'ল আৰু মানুহে পঢ়িলে আমনি পাব, মানুহে আমনি পোৱাৰ আগতে প্ৰতিবেখন বন্ধ কৰি দিয়া।
মই বন্ধ কৰি দিয়াৰ খুব পক্ষপাতি নাছিলোঁ তে মই ক'লোঁ যে ছাৰ আমি সাময়িকভাৱেহে বন্ধ কৰিম আমি আকৌ এবাৰ উলিয়াম লাগিলে সেইটোতো আপোনাৰ আপত্তি নাই বোলে সেইটো তুমি যি কৰা কৰিবা তুমি জানা ছাৰে কিন্তু ঠিক বুজিছে মই কি মিন কৰি কৈছিলোঁ মানে ছাৰৰ মৃত্যুৰ পিছত প্ৰকাশ কৰা অনুমতি লৈ লৈছিল মই ছাৰক কৈছিলোঁ যে মোৰ প্ৰয়োজন সাপেক্ষে আপোনাৰ ডায়েৰীখন কিন্তু মই আপোনাৰ জীৱনকালত আপুনি শেষ পৃষ্ঠালৈকে লিখালৈকে আমি উলিয়াব বিচাৰোঁ সেইটো ব্যৱস্থা কিন্তু আপুনি আপত্তি কৰিবা তেতিয়া তুমি যি কৰা মোৰ কোনো আপত্তি নাই সেইকাৰণে বন্ধ কৰি থৈছিলোঁ সেইকাৰণে ছাৰৰ মৃত্যু হোৱাৰ লগে লগে মই ক'লোঁ যে এতিয়া শেষ পৃষ্ঠাটো কি হ'ব আলোচনীখনটো একেবাৰে উকা হৈ যাব স্বাভাৱিকতেই মানুহে সদায় শেষৰ পৰা পঢ়ে তাত কি বিচাৰি পাব আৰু যিয়ে নিলিখক শেষ পৃষ্ঠা সেইখনৰ শেষ পৃষ্ঠাটো হৈ নাথাকে সেই যিটো আকৰ্ষণ তেতিয়া মই ছাৰৰ পৰিবাৰবোৰক ক'লোঁ যে তেতিয়া ছাৰৰ ছোৱালীও আছিলে তেওঁ আমেৰিকাৰ পৰা আহিছিলে বোলো মই এটা কথা এতিয়া তোমালোকক কওঁ ছাৰৰ লগত মোৰ এইটো এটা আণ্ডাৰষ্টেণ্ডিঙে আছিলে মই ছাৰৰ ডায়েৰীখিনি এতিয়া উলিয়াওঁ আৰু দ্বিতীয় কথা হৈছে তেতিয়া বৌয়ে ক'লে যে এটা কথা এওঁ ডায়েৰীখিনি এটা এডিট কৰি দিছিলে কাৰণ বহুত ব্যক্তিগত কথা থাকে ঘৰুৱা কথা থাকে সেইবিলাক আমাৰ কাৰণে কেতিয়াবা অস্বস্তিকৰ হ'ব পাৰে বোলো সেইটো আপুনি মোৰ ওপৰত এৰি দিয়ক সেইকাৰণে ছাৰৰ মৃত্যুৰ পিছতে আমি ছাৰৰ ডায়েৰীখিনি উলিয়ালোঁ আৰু তাত য'ত দৰকাৰ খুব বেছি মানে ব্যক্তিগত বা পৰিয়ালৰ বাকী কিবা কথা থাকে সেইখনতো ছাৰে লিখোঁতেতো কেতিয়াও ভবা নাছিল যে এইখন প্ৰকাশ হ'ব এইটো ব্যক্তিগত ডায়েৰী সেইখিনি কিছুমান কথা ৰাজহুৱা কৰাৰ প্ৰয়োজনো নাই বা উচিতো নহয় তো সেইখিনি আমি ৰাখি তেতিয়াৰ পৰা প্ৰকাশ কৰি আছোঁ আৰু এতিয়ালৈকে ছাৰৰ ডায়েৰীখন পাঠ শেষ হোৱা নাই 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 হোৱা নহয় এতিয়াতো এতিয়া কোন চন চলিছে এতিয়া তোমাৰ 99 চলি আছে আৰু আছে 3 বছৰ আৰু প্ৰায় 3 বছৰীয়া আছে মানে 3-4 বছৰ সেইকাৰণে আছে আৰু আছে একে চলি আছে এতিয়া আচল কথাটো হৈছে কি এতিয়া বেছি মই ভাবোঁ ইণ্টাৰেষ্টিং হৈছে মানুহজনে এটা একেবাৰে অতি জটিল ব্যাধি গাত লৈ লৈছে লৈ পেলাই একেলগে গোটেই যে কামৰ চাৰিওফালে এখন জাল মেলি লৈছিল সেই গোটেই জালখন সামৰাটো ছাৰৰ কাৰণে কিমান কষ্ট কৰে আগৰ এটা গতানুগতিক আছিলে ভ্ৰাম্যণৰ মনত আছিলে আৰু প্ৰান্তিকৰ লগত আছিলে এটা ৰুটিনত কাম কৰে এতিয়া ছাৰৰ অসুস্থতাৰ মাজতো কিন্তু এতিয়া যদি কোনোবাই পঢ়ে তাতে গম পাব যে কিমানটা বিভিন্ন বিষয়ত একেলগে তেখেতে মানে অসুস্থতাৰ মাজতে কাম কৰিছিলে কাৰণ কলাক্ষেত্ৰ আহি গৈছিলে কলাক্ষেত্ৰখন সেই অৱস্থাতে তেখেতে একেবাৰে মানে সুপ্ৰতিষ্ঠিত কৰিছিলে আৰু প্ৰান্তিকৰ চিন্তা নাই আৰু তেখেতৰ শেষ পৃষ্ঠাটো লিখে আৰু লগে লগে ছাৰক ক'লে যে আপোনাৰ এতিয়া জীৱন বৃত্ত লিখক ছাৰৰ সদায় লাগি আছিলোঁ যে আপোনাৰ আৰু অন্তত 3খন উপন্যাস লিখক আৰু এখন অট'বায়োগ্ৰাফি লিখে আমাৰ আপোনাৰ বোলে হ'ব সময়ত লিখিম মোৰ এতিয়া আৰু সময় কথা নহয় আপোনাৰ জীৱন বৃত্তই আৰম্ভ কৰিলে প্ৰথমতে জীৱন বৃত্ত দিয়ে শেষ পৃষ্ঠা চলি আছিলে ছাৰ যেতিয়া প্ৰথমতে এটা চক পায়তো মানুহৰ মানে এটা মহাব্যাধি হোৱাৰ পিছত মানুহ এজনৰ নিজৰ আত্মবিশ্বাসো নোহোৱা হয় তো মই বোলো ছাৰ এতিয়া চিন্তাৰ কথা নাই আপুনি আপোনাৰ আত্মজীৱনী ভিতৰলৈ লৈ আহক আপোনাৰ শেষ পৃষ্ঠা আকৌ আগৰ জেগাত বহাই দিয়ক সেইটো হ'ল জীৱন বৃত্তও লিখিলে ছাৰে শেষ পৃষ্ঠাও লিখিলে জীৱন বৃত্তও শেষ হ'ল কিন্তু ছাৰৰ জীৱন মানে শেষ পৃষ্ঠা চলিয়ে থাকিলে প্ৰান্তিকে একেবাৰে আৰম্ভণিৰ পৰাই নিজৰ এটা বৈশিষ্ট্য আজিলৈকে ৰাখি আহিছে লেখা প্ৰকাশৰ ক্ষেত্ৰতে হওক বা প্ৰান্তিকত ইতিমধ্যে যিমানখিনি ধাৰাবাহিক উপন্যাস প্ৰকাশ হৈছে তাৰ যথেষ্টখিনিয়ে বিভিন্ন বঁটা পাবলৈ সক্ষম হৈছে প্ৰান্তিকৰ লেখা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কিবা মাপকাঠি ৰাখিছে নেকি আপুনি মাপকাঠিটো নিশ্চয় ৰাখিব লাগিব মাপকাঠি নাৰাখিলে আমি বিচাৰোঁ যে আমি গ্ৰাহকৰ পৰা এটা পইচা লওঁ এটা এটা কমোডিটিটো আৰু গ্ৰাহকজনে তেওঁৰ চাহিদা অনুযায়ী আলোচনীখন বিচাৰে আৰু তেওঁৰ চাহিদা অনুযায়ী যদি তেওঁ নাপায় তেতিয়াহ'লে তেওঁ সেইখন নিকিনিব প্ৰথম কথা আচ্ছা তেওঁৰ চাহিদাটো এনেকুৱা হ'ব পাৰে যিটো আমি দিব খোজা ভিতৰত নহয় তাৰমানে এনেকুৱাও আমি কৰিব পাৰোঁ কিছুমান বস্তু আনিব পাৰোঁ যে আমাৰ চাহিদা আৰু বাঢ়িব কিন্তু সেইটো কৰিলে পঢ়ুৱৈজনৰ কিবা লাভ হ'বনে আমি বিচাৰোঁ আমাৰ আলোচনীখন পঢ়ি আমাৰ এতিয়া আজিকালি শ্লোগানটোৱে কওঁ যে প্ৰতিটো অসমীয়া পৰিয়ালৰ কাৰণে প্ৰয়োজনীয়
পষেকীয়া আলোচনী প্ৰান্তিক পৰিয়ালটোৰ গোটেই পৰিয়ালটোতো মানে গৃহস্থজনে ঘৰখনৰ যাৱতীয় দৰকাৰী বস্তু যি কিনে খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি অন্য বস্তু প্ৰান্তিকখনো তেনেকুৱা হওক যে গোটেই পৰিয়ালটোৰ কাৰণে ই প্ৰয়োজনীয় হওক সেইকাৰণে আমি বাছনিৰ ক্ষেত্ৰত সেই বস্তুটো চাওঁ যে আমাৰ পঢ়ুৱৈৰ কাৰণে বা আমাৰ সমগ্ৰ অসমীয়া সমাজখনৰ কাৰণে আলোচনীখন প্ৰয়োজনীয় হ'বনে নহয় সেইকাৰণে সেই শিতানত আমি বাছনি কৰোঁ প্ৰথম কথা দ্বিতীয় কথা আমি যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া বাতৰি কাকত ইমান নাছিলে তেতিয়া আমি কিছু ৰিপৰ্টিঙো কৰিছিলোঁ কিছুমান ঘটনা এতিয়া পংকাৰ ঘটনাটো আমি যিমান আমি সবিশেষ আমি ৰিপৰ্ট কৰিছিলোঁ অন্য দৈনিক কাকতো কৰা নাছিলে আৰু সেইবিলাক এতিয়া দৈনিক কাকত যিমান বাঢ়ি গ'ল আমাৰ কাৰণে সেইবিলাক প্ৰয়োজনীয় নোহোৱা হ'ল আমাৰ 15 দিনৰ পিছত ওলাব আজি হোৱা ঘটনাটো কাইলৈ দৈনিক কাকতখন ওলায় সেইকাৰণে কিছুমান বস্তু আমি লাহে লাহে এৰি দিলোঁ যে আমাৰ সেইবিলাক আমাৰ দৰকাৰ নহয় আমাৰ এইবিলাক মানে বিষয়বস্তু নহয় তাৰ বাহিৰে বাকী বিষয়বস্তু আমাৰ কাৰণে আনিবলগীয়া হ'ল কিন্তু নতুন শিতান আমি আৰম্ভ কৰিলোঁ নতুন শিতান আৰম্ভ কৰাৰ লগে লগে আমাৰ এনেও গল্প কবিতা উপন্যাস এইবিলাকতো আছিলেই বাকী প্ৰবন্ধবিলাকো আমি অন্য কিছুমান সামাজিক বিষয় আনিব কৰিলোঁ বিশেষকৈ ৰাজনৈতিক বা তেনেকুৱা ধৰণৰ বিষয়বিলাক আমি এৰাই চলিলোঁ বিজ্ঞান বিষয়ক বস্তু আমি আনিলোঁ সেইকাৰণে আমি লাহে লাহে আলোচনীখনৰ মানে কণ্টেণ্টটো আমি অলপ সলনিও কৰিলোঁ সময়ৰ লগতো সলনি হয় মানুহৰ ৰুচি সলনি হয় প্ৰয়োজন সলনি হয় নতুনত্ব লগা হয় নতুন দিশ আহে তেনেকৈ আমি সলনি কৰিছোঁ সময়ৰ লগত যিমানখিনি লেখা প্ৰকাশ হয় সেইখিনি আপুনি নিৰ্বাচন কৰে কোনখিনি প্ৰকাশ হ'ব বা নহয় মানে প্ৰথমটো কথাটো কওঁ ছাৰ থকালৈকে গোটেই যিখিনি আহে মই চাওঁ চাই পেলাই দেখোঁ যে এইখিনি বস্তু প্ৰকাশযোগ্য মই ছাৰলৈ দি দিওঁ বহুতত এডিটিঙৰ দৰকাৰ হয় ভাষাৰ ফালৰ পৰা শুদ্ধ কৰিবলগীয়া হয় সেইবিলাক ছাৰে কৰে আৰু ফাইনেল এটা সিদ্ধান্ত ছাৰে লয় কিন্তু কি দিম সেই বস্তুটো মই মোৰ ফালৰ পৰা ছাৰলৈ পঠিয়াওঁ আৰু ছাৰে সেই হিচাপে চাই চিতি দিয়ে প্ৰত্যেকটো বস্তু ছাৰে চাইছিলে কিন্তু একো এটা বস্তু ছাৰে নোচোৱাকৈ আমি প্ৰকাশ কৰা নাই মানে প্ৰত্যেকটো বস্তু ছাৰে এবাৰ চকু ফুৰাইছেই আমি যিখিনি কৰিছোঁ সেইখিনি ছাৰে তাক উন্নত কৰি দিয়ে সেইটোৱেই আমাৰ কথা আছিলে আচ্ছা ছাৰ নোহোৱাৰ পিছতো এতিয়া আৰম্ভ হ'ল যে ছাৰ যেতিয়া নোহোৱা হ'ল প্ৰথম কথা যে মানুহৰ বিশ্বাস এটা আছিল যে ভৱেন শইকীয়াই সৰ্বস্বই মই নহয় বুলি নকওঁ কাৰণ এনেকুৱা এটা বস্তু ইয়াত ছপা নহয় যিটো ছাৰে চাই পেলাই তাক অনুমোদন নকৰে বা তাক এটা উন্নত কৰি নিদিয়ে বহুত কথা ছাৰেই উন্নত কৰি দিয়ে আমি যিটো অৱস্থালৈকে আমি পাওঁ বা যিটো অৱস্থালৈকে ছাৰলৈ পঠিয়াওঁ পৰৱৰ্তী সেইখিনি ছাৰে উন্নত কৰে কিন্তু ছাৰ যেতিয়া নোহোৱা হৈ গ'ল তেতিয়া মানুহে যে এইখন আৰু কি থাকিলে ভৱেন শইকীয়াই নাই সেইকাৰণে বহুতেই প্ৰান্তিক এৰিয়ে দিলে আৰু ইয়াততো এতিয়া লাভ নাই পঢ়ি ভৱেন শইকীয়াই নাই তো সেইটোতো আমি হ'ব দিব নোৱাৰোঁ আমি যদি ছাৰক জীয়াই ৰাখিবই লাগে তেতিয়া এই আলোচনীখন আমি ধাৰাবাহিকতা ৰাখিবই লাগিব মানে মানদণ্ড জুলিয়াছ চিজাৰ বোধকৰো তৃতীয় চিনতে মৃত্যু হৈছিলে গতিকে গোটেই নাটকখন চিজাৰিজিম প্ৰিভেইলড নহয় জানো সেইকাৰণে আমাৰ কথা আহিছে কি ভৱেন শইকীয়া থাকক নাথাকক ভৱেন শইকীয়াৰ প্ৰভাৱ থকা আলোচনী এখন চলি থাকিব লাগিব ছাৰৰ অনুপস্থিতিটো বোলে ছাৰ গ'ল এতিয়া আমি আৰু স্বাধীন আমাৰ মতে যি ইচ্ছা থাকে কৰিম আমি সেইটো কেতিয়াও নকৰোঁ প্ৰত্যেকটো সিদ্ধান্ত লওঁতে আমি সদায় ভাবোঁ যে এইটো বস্তু ছাৰে গ্ৰহণ কৰিলেহেঁতেন নে মানে ছাৰৰ দৃষ্টিভংগী আমি এতিয়া আমাৰ লগত আছে ইমৰান হুছেইন দীৰ্ঘকাল ধৰি আগৰ যিকেইজন আছিলে সমুদ্ৰগুপ্ত তেওঁলোকতো কেতিয়াবাই বিভিন্ন বেলেগ লৈছিল এতিয়া ইমৰান হুছেইনটো সম্পূৰ্ণ লাগি আছে আৰু মই ভাষাৰ বিষয়ত কেঁচা সেইটো বিষয়ত মই কেঁচা আৰু ছাৰ ভাষাৰ শুদ্ধতাৰ ওপৰত ছাৰ অতি মানে একেবাৰে মানদণ্ড কাঢ়া সেইকাৰণে সেই গোটেই ছাৰৰ সেই বস্তুটো সম্পূৰ্ণ ইমৰান হুছেইনে ল'লে ভাষাৰ শুদ্ধতাৰ বিষয়ত সেইকাৰণে মই কিবা এটা লিখিলেও সেইটো ইমৰান হুছেইনেহে চালেহে ছপা হ'ব আমাৰ এতিয়া ছিষ্টেমটো মানে ফাইনেল ইমৰান হুছেইনে নোচোৱাকৈ কোনো বস্তু ছপা হ'ব নোৱাৰে মই বাক্য এটা লিখিলেও ইমৰান চাই দিবাচোন ঠিক আছে নেকি ভুল আছে নেকি ইমৰানক মই দিওঁ সেই বস্তুটো আমি পূৰা ৰাখিছোঁ কাৰণ সেইটো বিষয়ত ছাৰে সম্পূৰ্ণ দীক্ষা ইমৰান হুছেইনক দিছে আৰু মই নিজে সেইটো মোৰ গ্ৰহণ কৰাৰ মোৰ ক্ষমতাই নাই সেইকাৰণে মই সেইটো দায়িত্ব লোৱাও নাই
কিন্তু বিষয়বস্তুৰ বিষয়ত মোৰ গল্পৰ বাছনি হওক কবিতাৰ বাছনি আমি কোনোদিনাখন ছাৰেও কৰা নাছিল আমি বাহিৰৰ সহায় লওঁ বাকীবিলাক আমি আমাৰ বাছনি কৰোঁ সাধাৰণ মানুহৰ এটা অভিযোগ আছে এই ক্ষেত্ৰত যে লব্ধ প্ৰতিষ্ঠ নাম নহ'লে প্ৰান্তিকত মানে লেখা প্ৰকাশ নাপায় নহয় সেইটো সেইটো কয় বহুতে কয় আৰু তেখেতসকল কোন জানানে যিসকলে প্ৰান্তিক নপঢ়ি প্ৰান্তিক নপঢ়াৰ কাৰণে তেওঁলোকৰ এটা ভুল ধাৰণা হয় যে লব্ধ প্ৰতিষ্ঠ লেখক নহ'লে প্ৰান্তিকত লেখা নোলায় জীৱনৰ প্ৰথম লেখা ওলোৱা এতিয়ালৈকে লেখক লেখিকা কমেও 150-200 আছে 80 বছৰ বয়সতো জীৱনৰ প্ৰথম লেখা উলিয়াই প্ৰান্তিকত প্ৰকাশ কৰিছে 17-18 বছৰীয়া ল'ৰাইও জীৱনৰ প্ৰথম লেখা প্ৰান্তিকত প্ৰকাশ কৰিছে সেইকাৰণে লব্ধ প্ৰতিষ্ঠৰ কথাই নাই বৰং লব্ধ প্ৰতিষ্ঠসকলে আমালৈ লেখা পঠিয়াবলৈ সাহসো নকৰে বা ইচ্ছাও নকৰে যে পঠিয়াই দিম যদি প্ৰকাশ নকৰেতো তেতিয়া কি হ'ব আমি কোনোদিনাখন কোনে পঠিয়াইছে কোনে লিখিছে আমিতো সেইটো আমি কোনো গুৰুত্বই নিদিওঁ আমি পঢ়ি চাম পঢ়াৰ পাছত দেখোঁ যে ভাল তেতিয়া উলিয়াওঁ সেইকাৰণে আমি কাকো লেখা নোখোজোঁ যে আপুনি আমালৈ এটা গল্প দিয়ক আপুনি আমুক বিষয়ক আমাৰ এটা প্ৰবন্ধ দিয়ক আমি সেইটো কেতিয়াও আমি নকওঁ এইকাৰণে নকওঁ মই ক'লোঁ তেখেতক যে আপুনি অসমৰ বানপানীৰ ওপৰত দিয়কচোন আপুনিতো এজন ডাঙৰ ইঞ্জিনিয়াৰ তেওঁ এনেকুৱা এটা লিখি দিলে সেইটো মই উলিয়াবই নোৱাৰোঁ এতিয়া মই কি কৰিম উলিয়াব লাগিব তেতিয়াতো হয় নহয় আমি কাকো নকওঁ তেওঁলোকৰ নিজে যদি আমি কি বিচাৰোঁ সেইটো তেওঁলোকে গম পায় আমালৈ যেতিয়া সেই হিচাপে লেখা পঠিয়াই তেতিয়া সেইটো ভিত্তিত তেওঁ জানে যে প্ৰান্তিকত কি লিখিলে ওলাব তেওঁ জানে সেইকাৰণে মানুহে আমালৈ এই যে দিনে আমাৰ এইখিনি বস্তু আহে এই মানুহখিনিয়ে জানে যে প্ৰান্তিকত কি লিখিলে ওলাব আৰু যি নাজানে তাৰ নোলায়ো আৰু যি নপঢ়ে সি কয় যে লব্ধ প্ৰতিষ্ঠ নহ'লে প্ৰান্তিকত নোলায় এক লিখা সেইটো একদম ভুল ধাৰণা একেবাৰে সম্পূৰ্ণ ভুল ধাৰণা কৈছোঁ জীৱনৰ প্ৰথম গল্প জীৱনৰ প্ৰথম কবিতা কমেও 150জনৰ প্ৰান্তিকত ওলাইছে হয় যেতিয়া প্ৰান্তিক আপুনি আৰম্ভ কৰিছিলে তেতিয়া অসমত ইমানখিনি আলোচনী হয়তো নাছিলে কিন্তু দিন যোৱাৰ লগে লগে এতিয়া বহুতখিনি আলোচনী প্ৰকাশ পালে নতুনকৈ এইসকলৰ মাজত প্ৰান্তিকে কিন্তু আজিও ফেৰ মাৰি আছে বা বহুকেইখন আলোচনীতকৈ 10 খোজ আগত আছে আমি এটা কথা লক্ষ্য কৰিছোঁ যে প্ৰান্তিকত কোনো ধৰণৰ বিজ্ঞাপন প্ৰকাশ নাপায় কাৰণটো নহয় সেইটো তুমি ভুল কৈছা কিতাপৰ বিজ্ঞাপন নহয় তুমি আচলতে তুমি নতুন চামৰ কাৰণে তোমালোকে গম পোৱা নাই অসমীয়া আলোচনীত ৰঙীন বিজ্ঞাপন আলোচনী বুলি নহয় অসমৰ সংবাদ মাধ্যমত ৰঙীন বিজ্ঞাপন প্ৰথম প্ৰান্তিকতে ওলাইছে কিমান চনত সেইটো তোমাৰ মই কওঁ চৌৰাশী মানৰ পৰা 84ৰ পৰা আমাৰ জন্মৰ আগত 84ৰ পৰা আমি ইমান বিজ্ঞাপন উলিয়াইছিলোঁ মানে তুমি কল্পনা আৰু তাকো ৰঙীন 1984 চনতে 1984 চনতে আমি ৰঙীন বিজ্ঞাপন ওলাইছিলোঁ আমাৰ বিজ্ঞাপন ইমান হৈছিলে যে আমাৰ সমস্যা হৈ গ'ল যে ইমান বিজ্ঞাপন আমি পঢ়া বিষয় দিয়াত দেখোন অসুবিধা হ'বগৈ ঠাইৰ নাটনি আচ্ছা তেতিয়া এটা কথা মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰা অসমবাণীখন ভাৰতবৰ্ষৰ নহয় উত্তৰ পূৰ্ব অসম বংগ উৰিষ্যা ভিতৰত আটাইতকৈ বেছি প্ৰচলিত আলোচনী আছিলে সেইখিনি সময়ত সাপ্তাহিক তেতিয়া দেশখনো সাপ্তাহিক আছিলে দেশতকৈ অসমবাণীৰ প্ৰচলন বেছি আছিলে আৰু অসমবাণীত খুব বিজ্ঞাপন ছাপা হৈছিলে কিন্তু ইমান বিজ্ঞাপন ছাপা হ'লগৈ যে তাত মানুহে পঢ়িবলগীয়া বস্তু বিচাৰি নোপোৱা হ'ল ফলত লাহে লাহে অসমবাণীৰ জনপ্ৰিয়তা কমি আহিলে এতিয়া মই বোলো সেই বেমাৰটোতো আমাৰ ইয়াতো হ'ব বিজ্ঞাপন পঢ়ি মানুহ বিৰক্ত হ'ব এতিয়া মোক বিজ্ঞাপন কিয় লাগে আলোচনীখন সুস্থভাৱে চলি থাকিব লাগে মোৰ পইচাৰ প্ৰতি মোৰ লোভটো অলপমান কম এইটো ভালনে বেয়া মই নাজানো পইচা বেছি হ'লে মই ভয় কৰোঁ পইচা মই চলি থাকিব পৰাকৈ পইচা থাকিলেই মই সন্তুষ্ট বেছি পইচা যদি হয় মই বৰ অস্বস্তি পাওঁ আছে মই সন্ন্যাসী নহয় মই চখ কৰিয়ে থাকোঁ কিন্তু হ'লেও বেছি পইচাৰ প্ৰতি মোৰ কোনো লালসা নাই যেতিয়া বিজ্ঞাপন খুব আহিব ধৰিলে তেতিয়া দেখিলোঁ যে এইটোতো মোৰ কাৰণে ক্ষতিকৰ হ'বগৈ এটা সময়ত লাহে লাহে মই বিজ্ঞাপন এৰিলোঁ এটা সময়ত যে বিজ্ঞাপন মই লোৱাই বন্ধ কৰি দিলোঁ
বিজ্ঞাপনৰ কাৰণে ABC চাৰ্টিফিকেট লাগে মই ABCৰ পৰা মই ৰিজাইন দিলোঁ যে আমাক নালাগে চাৰ্টিফিকেট তোমালোকৰ আমি বিজ্ঞাপন নলওঁ বিজ্ঞাপন নোলোৱাকৈ আমি হিচাপ কৰি চালোঁ যে আলোচনীখন আমি সুস্থভাৱে চলাই ৰাখিব পাৰোঁ নে নোৱাৰোঁ প্ৰথম দেখিলোঁ যে নোৱাৰোঁ কাৰণ খৰচটো বাঢ়ি গৈ আছে আমি এতিয়া আমাৰ মানুহখিনি যদিও খুব কম সংখ্যক আমি ৱেষ্ট বৰ্ডৰ অনুযায়ী যিমান যি দিব লাগে দিওঁ আমাৰ ভাগে যি সুবিধা ইঞ্চুৰেঞ্চৰ পৰা আৰম্ভ কৰি মেডিকেল য'ত যি সুবিধা দিব লাগে আমি পূৰা পাই তেওঁলোকে সেইবিলাক দি মেলি কাগজৰ দাম বাঢ়িছে ছপাৰ দাম বাঢ়িছে বিভিন্ন দেখোঁ যে আমাৰ আলোচনীখন এদিন দেউলীয়া বন্ধ হ'বগৈ এতিয়া আমি 3 টকা দি আৰম্ভ কৰিছিলোঁ প্ৰান্তিক আজি 30 টকা আমি প্ৰত্যেকটো স্তৰতে বঢ়াই গৈ আছোঁ যেতিয়াই কষ্ট হৈছে আমাৰ যেতিয়াই টান পৰিছে হিচাপ নিমিলা হৈছে আমি দুপে বঢ়াই 3 টকাৰ পৰা আমি 30 টকা কৰিছোঁ আলোচনীখন অৱশ্যে আমি পৃষ্ঠাও বঢ়াইছোঁ পৃষ্ঠা আমি ছাৰ ঢুকোৱাৰ পিছত বঢ়াইছোঁ কিন্তু আমি ছাৰ ঢুকোৱাৰ পিছত আমি 16 পৃষ্ঠা আমি আলোচনীখনৰ পৰিসৰ বঢ়াইছোঁ মানে ছাৰ ঢুকোৱাৰ পিছত দাম বঢ়াৰ লগে লগে দামটো বঢ়াইছোঁ সমান্তৰালভাৱে কিন্তু আমি আলোচনীৰ পৰিসৰো বঢ়াইছোঁ মানে ছাৰ নোহোৱাকৈ নিয়মতে আমাৰ বিপদেই হ'ব লাগিছিলে যে আৰু যি আছে ইয়াতে আমি চম্ভালাহে কথা সেইটো নকৰি আমি আৰু 16 পৃষ্ঠা আমি বঢ়াই লৈছোঁ আচ্ছা তেতিয়া দেখিলোঁ যে দাম বঢ়ালে আমাৰ হৈ যায় সেইকাৰণে আমি বিজ্ঞাপন নোলোৱাই হ'লোঁ এতিয়া আমি নতুনকৈ আজি 6 মাহমানৰ পৰা আকৌ বিজ্ঞাপন আৰম্ভ কৰিছিলোঁ বোলে যদি বিজ্ঞাপন নলওঁ আমাৰ অসুবিধা হয় কাৰণ এতিয়া ইতিমধ্যে আৰু খৰচ ইমান বাঢ়িলে কিন্তু বিজ্ঞাপন নোহোৱাকৈ যে এখন আলোচনী চলিব পাৰে সেই বস্তুটো আমি প্ৰমাণ কৰি দিছোঁ এইটো মানে ভাৰতবৰ্ষতে কোনো বিশ্বাস নকৰে পাৰে যাৰ অজস্ৰ ধন আছে যে যাব 1 কোটি 1.5 কোটি কি আছে কিন্তু মই এখন আলোচনী উলিয়াম মোৰতো সেইটো নহয় প্ৰত্যেকটো সংখ্যা প্ৰকাশ হৈ তাৰ পইচাৰে পিছৰ সংখ্যাটোৰ কাৰণে কাগজ কিনা প্ৰেছৰ বিল দিয়া প্ৰাৰম্ভিক মানুহৰ দৰমহা আমি তেনেকৈয়ে মানে পেটে ভাতে খাই থকা নিচিনাকৈ চলি আছোঁ মাছে তেলেৰে মাছ ভাজি বাকী যেনেকৈ এতিয়া 20-30খন পৰ্যন্ত মাহেকীয়া আলোচনী ওলায় সৰু ডাঙৰকৈ তাৰ মাজত প্ৰান্তিক 1981 চনৰ পৰা ওলাই আছে তো বাকী ইমান কেইখন আলোচনীৰ মাজত প্ৰান্তিকক আপুনি কোনটো কথাত বাকীবিলাকতকৈ পৃথক কৰি ৰাখিছে আজিলৈকে আৰম্ভণিৰ পৰা মই যেতিয়া প্ৰান্তিক সফল হ'ল তেতিয়া মোক বহুতে সুধিছিলে এতিয়া নেক্সট কি উলিয়াব মই নেক্সট অহা বৰ্ষত প্ৰান্তিক বোলে বুজি নাপালোঁ কি ক'ব খুজিছে আপুনি ইয়াৰ পিছত কিবা কি কাগজ উলিয়াব কি আলোচনী মোৰ প্ৰান্তিক ওলাব মোৰ কাৰণে প্ৰান্তিকৰ বাহিৰে মই আলেকজেণ্ডাৰৰ দিগ্বিজয়ৰ দৰে মই এফালৰ পৰা জয় কৰি যাম এফালৰ পৰা ৰাজ্য ঘূৰি যাব মোৰ সেইটো নাই মোৰ প্ৰত্যেকখন সংখ্যাই মোৰ প্ৰথমখনত মই যিটো মোৰ মানে একান্ত মানে মই যত্ন লৈছিলোঁ মই এইবাৰ অহাবাৰ যিটো সংখ্যা ওলাব সেইখনতো মই একেই প্ৰচেষ্টা একেই চিন্তা একেই মোৰ প্ৰয়াস চলি আছে প্ৰত্যেকখনেই মোৰ কাৰণে নতুন বোলে এনেকুৱা এখন আলোচনী আমি দিনটো কাম কৰোঁ আমি মানে কম্পিউটাৰত কাম কৰোঁ তাত সেই স্ক্ৰীণতে আমি সেই পোহৰতেই কাম কৰোঁ এটা যিটো ষ্ট্ৰেইন হয় তাৰপিছত ঘৰতো আহি আকৌ আমি কম্পিউটাৰত এখন আলোচনী পঢ়াৰ আমাৰ ইচ্ছা নহয় তাতকৈ আলোচনীখন বিচনাত আউজি লৈ আলোচনীখন কোলাত লৈ পঢ়াৰ যিটো আনন্দ সেই আনন্দটো আমি মানে ইণ্টাৰনেটত নাপাওঁ কথাটো আলোচনীখনত কোলাত লৈ পেলাই পঢ়াৰ আমেজটো সেইকাৰণে আমাক নালাগে আমাৰ কাৰণে সেইটো ব্যৱস্থা কৰিব নালাগে দেখিল যে হয় কথাটো সঁচা এতিয়া ইয়াতো আমি যদি কৰোঁ মানুহে সেইটো মোৰ বোধে গ্ৰহণ নকৰে ছপা মাধ্যমৰ সমান্তৰালকৈ এতিয়া অসমত বহুতখিনি আলোচনী আৰম্ভ হৈছে আমিও আজি তেনেকুৱা এখন আলোচনী xondhan.com-ৰ তৰফৰ পৰা আপোনাৰ লগত কথা পাতিবলৈ আহিছোঁ এই যিখিনি আলোচনী বা নতুনকৈ উঠি অহা ল'ৰা ছোৱালীয়ে কিছুমান আলোচনী আৰম্ভ কৰিছে তেওঁলোকলৈ আপোনাৰ কিবা দিহা পৰামৰ্শ আছে দিহা পৰামৰ্শ আলোচনী থাকিব আলোচনীৰো প্ৰয়োজন আছে মই নকওঁ যে আলোচনীৰ প্ৰয়োজন নাই কাৰণ আলোচনী বহুতৰ কাৰণে সুলভ হয় আলোচনী এখন কিনি পেলাই পঢ়াটো সকলোৰ কাৰণে সুলভ নহ'বও পাৰে আলোচনীখনত সুলভভাৱে পায় সেই এটা ফালৰ পৰা আলোচনী কিন্তু তাত এটা অসুবিধা আছে কি যে সংৰক্ষণৰ যিটো সুবিধা থাকে আলোচনীখনত আকৌ তাক মানে ষ্ট'ৰ কৰা আকৌ
আকৌ আনিব পৰা নাই এটা বিষয় যিটো ঝামেলা ইয়াত সেই বস্তুটো নাইতো প্ৰথম কথা আৰু দ্বিতীয় কথা হৈছে কি মানে পঢ়াৰ আনন্দ যিটো কোলাত লৈ পঢ়াৰ আনন্দ সেইটো সকলোৰে কাৰণে মানে অপৰিহাৰ্য বুলি ভাবোঁ এতিয়া আজি বিদেশতো ধৰা নিউজউইক টাইমছ এইবিলাক আলোচনী এতিয়াওতো প্ৰিণ্ট এডিশ্যন চলি আছে আৰু তেওঁলোকতো আমাতকৈও বেছি তেওঁলোকৰ মানে জীৱনশৈলী আৰু খৰকটীয়া তথাপিও সেইবিলাকতো কিতাপ ইবুক হোৱা স্বত্তেও মানে প্ৰিণ্ট কপিটো চলি আছে তাৰমানে সেইটো কিয় চলি আছে যে সেইটোৰ প্ৰতি মানুহৰ ধাউতিটো এতিয়াও আছে এইটো কিমান দিন থাকিব সেইটো আমি ক'ব সেইটো মই ভৱিষ্যত মানে বাণী মই দিব নোৱাৰোঁ কিন্তু কিছুমান আমি যিমানেই আধুনিক নহওঁ আমাৰ কিছুমান প্ৰবৃত্তিটো থাকি যায় মানুহৰ নহয় নহয় আদিম মানুহৰ প্ৰবৃত্তিও আমাৰ আছে আজিৰ প্ৰায় 100 বছৰ আমাৰ ককা দেউতাৰ দিনৰ কিছুমান কথাও আমাৰ জিনতেই থাকক বা য'তো আমাৰ হাতত মাজত আছে তেনেকৈ আমাৰ কিছুমান অভ্যাস কিছুমান আচাৰ ব্যৱহাৰ এইবিলাকতো একেবাৰে নোহোৱা হৈ যাব নোৱাৰে নহয় জানো তেনেকৈ সেইটো থাকিব আৰু যেতিয়ালৈকে থাকিব মোৰ জীৱনকালত থাকিব অন্ততঃ নহয় জানো সেইকাৰণে ছপা আলোচনীক বেছি অগ্ৰাধিকাৰ দি যাম মইতো ভাবোঁ যে ছপা আলোচনী কেতিয়াও বন্ধ নহওক ইয়াৰ মানে অনন্তকাললৈ বুলি নকওঁ কিন্তু দীৰ্ঘকাললৈ থাকিবই মানে সেইটো বিলোপ হোৱাৰ দুখটো মই পাবলৈ নাপাম কিজানি তাৰ আগতে মই যাম হয় আপোনাৰ ইমান ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো আমাক ইমানখিনি সময় দি আমাৰ লগত কথা পতাৰ কাৰণে ধন্যবাদ জনাইছোঁ আশা কৰিছোঁ আকৌ কেতিয়াবা আপোনাক এনেদৰে লগ পাম তোমালোককো ধন্যবাদ দিছোঁ তোমালোকে বিভিন্ন জীৱিকাৰ বিভিন্ন ডেকা ল'ৰা তোমালোকে এটা মানে স্বেচ্ছাসেৱীভাৱে এনেকুৱা এটা কাম কৰিছা সেইটো এটা ডাঙৰ কথা আমাৰ দিনত তোমালোকৰ বয়সত সঁচাকৈ আমি এনেকুৱা কামত খুব আনন্দ পাইছিলোঁ আজিকালি তোমালোকৰ সমসাময়িক বেছিভাগ ল'ৰা ছোৱালীয়ে এনেকুৱা কামত আনন্দ নাপায় নহয়নে বাৰু তো সেইকাৰণে তোমালোকক মই অত্যন্ত সুখী তোমালোকক দেখি যে তোমালোকৰতো এইটো প্ৰফেশ্যন নহয় এইটো এটা তোমালোকৰ চখহে আৰু এনেকুৱা এটা চখ যে তোমালোকে বাছি লৈছা আৰু চখটোতো এইটো মানে কষ্টকৰ ইমানখিনি তোমালোকে আয়োজন কৰি আৰু মোৰ নিচিনা নিশিনক মই আচলতে এজন ফেচলেছ মানুহ কথা এটা ক'ব গ'লে মই কোনো বিশেষ মোৰ কৃতিত্ব আছে বুলি মই নাভাবোঁ জীৱনত খালি নিজৰ পৰিচয় এটা মই বিচাৰি ফুৰা মানুহ এজন আছিলোঁ আৰু মই প্ৰান্তিকৰ যোগেদি মই নিজৰ পৰিচয় বিচাৰিলোঁ আজি মই প্ৰান্তিকৰ পৰিচয় নোহোৱা হ'লে আজি তোমালোক মোৰ ওচৰলৈ আহিলেহেঁতেন নে হয় প্ৰান্তিকে আচলতে আপুনি যিমানখিনি বিচাৰিছিলে তাতকৈ বহুত বেছি হয়তো দি গৈছে কিন্তু তোমালোক আজি মোৰ ওচৰলৈ যে আহিলা মোৰ বেলেগ পৰিচয় থকা হ'লে আহিলাহেঁতেন নে প্ৰান্তিকৰ বাহিৰে বেলেগ পৰিচয় কিবা দৰকাৰ আছে বুলি আমি ভবা নাই সেইটোৱেই কথা আৰু তোমালোককো ধন্যবাদ দিছোঁ আৰু অভিনন্দন জনাইছোঁ তোমালোকৰ অনুগামী বাঢ়ক সকলোৱে বুজক যে এনেকুৱা ধৰণৰ কাম কৰাৰ এটা বেলেগ আনন্দ আছে এইটোত তোমালোকৰ কোনো আৰ্থিক লাভ নাই কিন্তু কষ্ট কিমান আছে কিন্তু এটা সৃষ্টিশীল কামটো এই কামটো কৰাৰ আনন্দটো আজিকালি অন্য ল'ৰা ছোৱালীয়ে কিয় নলয় মই সেইটোত মোৰ দুখ লাগে তোমালোকৰ বয়সত আমি খুব সুখ পাইছোঁ এনেকুৱা কাম কৰি আৰু তোমালোকৰ সুবিধা আছে মই মানি লৈছোঁ টেকন'লজিৰ কাৰণে কিন্তু তোমালোকে এইখিনি কৰিছা তোমালোকৰ গোটেইকেইটাকে মই মানে ধন্যবাদ দিছোঁ আশীৰ্বাদ দিছোঁ মৰম দিছোঁ ভাল পাইছোঁ